সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যিহেতু মই তাঁতশালত কাপোৰ বনাওঁ, আমাৰ বাবেও এনেবিলাক কাম কৰিবলৈ খুব হেঁপাহ কৰে, সেয়েহে কেতিয়াবা কৰিব দিওঁ। এয়া আমাৰ বাবু তাঁতশালত ফুলৰ ৰং বনোৱাত ব্যস্ত। এনেকুৱাবিলাক মুহূৰ্ত খুব সুন্দৰ নহয়নে বাৰু? এই সুন্দৰ মুহূৰ্তবিলাক ভিডিঅ' কৰি ৰাখিলেও কেতিয়াবা মোবাইলৰ যান্ত্ৰিক বিজুতিৰ বাবে ইটো মোবাইলৰ পৰা সিটো মোবাইললৈ, আকৌ সিটো মোবাইলৰ পৰা ইটো মোবাইল কৰি থাকোঁতেই হেৰাই যায় ভাল লগা মুহূৰ্তবোৰ। এই কাপোৰযোৰ মই বনাইছিলোঁ প্ৰায় 6 মাহমানৰ আগতেই মই ভিডিঅ' কৰি ৰাখিছিলোঁ। এনেদৰে সৰুকালৰো বহুতো ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু মোবাইলৰ এনেকুৱা যান্ত্ৰিক বিজুতিৰ বাবেই হেৰাই গ'ল বহুতো সুন্দৰ সুন্দৰ মুহূৰ্ত। আমাৰ বাবুৰ এই সুন্দৰ মুহূৰ্তটি যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টি লাইক কৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম।